জেঠাই বেণ্ডেজ লগাই আছে মাছো খাইছো চানাও খাইছো কি হ'ব ভৰালে কি এনেকৈ কৰি হেল্ল' এভৰিৱান আসসালামু আলাইকুম নমস্কাৰ ৱেলকাম বেক টু আছামিজ কিউটি আসমা মই আম্মাহঁতৰ তালৈ গৈছিলোঁ চক ভাগিনটোৱে কেনেকৈ লাজ পাইছিল লড়কা শৰ্মাগে এইফালে সি টিভি চোৱাত বিজি কিনো কৰিব বেচেৰা আৰু মই গৈ পালোঁ কাজিনজনীও আছিলে মোৰ তাই আমাৰ জেঠাইৰ লগত কথা পাতি আছিলে মানে তাইৰো জেঠাই মোৰো জেঠাই এফালে আমাৰ নাস্তা একদম ৰেডি চাহ মই গৈ পাই একদম ৰেডি পাইছোঁ মানে চব তাইও আহিছিলে আম্মাই আনি আছে কিবা কিবি এইফালে মই ভলিউমটো কমাই দিলোঁ কাৰণ কপিৰাইট লাগি যাব ভাগিনটোৱে টিভিত গান চাই আছিলে আৰু আমি চাহ তাহ খাব ল'লোঁ চোন অকণমান দেই মই বেছি নাপায় বনাইছে পাণ অকণমানে দিছোঁ পাণ বনাইছে এতিয়া পাণটো বেছি খাওঁ লাগি বিৰাট ভাল লাগে এজনীৰ লগত মজা ইফালে ভাগিনটো নিজৰ ডিউটিত বিজি ভৰা পাণ খাম কি আকৌ মই মুখ নলগাওঁ নহয় তোক মোক কি হ'ব ভৰালে কি এনেকৈ কৰি ইফালে ভাগিনীয়েকে জেঠাইকৰ পৰা অৰ্ডাৰ লৈ আছে কাপোৰৰ বেলেগ বেলেগ আৰু পইচা ইমান পইচা দি দেখিছে জেঠাই দিলে চা তোক নিদিয়ে চা দে না মোক আৰু দিব কিমান পইচা দিলে চা নহয় লোৱা না ঠিকে লোৱা না মই তোমাক উলিয়াইছোঁ পইচা ল নালাগে ল নালাগে ইমান এফালে বেণ্ডেজ ক'ত আহিলে কেলৈ আহিব নোৱাৰে এই মছজিদৰ লগতে ওলাই যোৱা আৰু এই যা বাই ইনশাআল্লাহ এফালে ভণ্টি গ'ল আৰু ব্লগটো চাই যদি ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আল্লাহ হাফিজ